পানীখিনি ভালকৈ গৰম কৰি লৈছোঁ। ভালকৈ উতলাই ল'ব লাগিব। চাফা বাতি যিকোনো চাফা পাত্ৰত ল'লেই হ'ব আপোনালোকে। বহুতে বনাব জানেই, তথাপিও মই মোৰ ল'ৰাটোক কেনেকৈ বনাই খুৱাওঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এইটো চেৰেলেক্স। বেছি নিদিওঁ, 3 চামুচমান দিম। ল'ৰাটোৱে বেছিকৈ নাখায়, এনেই নষ্ট কৰি পেলাইহি, সেইটো কাৰণে কমকৈ মই তাত দিছোঁ। 3-4 চামুচমান দিম আৰু। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। পানীখিনি গৰম হ'ল, মই এতিয়া দি দিছোঁ। পানী বেছিকৈ দিলেও বেছি পনীয়া হৈ যায়, ডাঠকৈ দিলেও বেছি ডাঠ হৈ যায়, সেইটো কাৰণে নিয়মীয়াকৈ দিব লাগে পানী। বেছি পনীয়া কৰিলেও বেয়া হয়। খাম। সোণৰ চেৰেলেক্স ৰেডি হৈ গ'ল। তাক আগতে খুৱাই লওঁ।